নমস্কাৰ। গোলাঘাট বৰপথাৰ ছাইডত আমাৰ ৰঙৰ কাম এটা আৰম্ভ কৰিম, সেইবাবে গোলাঘাটলৈ ওলাইছোঁ আৰু অলৰেডি কাষ্টমাৰজন গোলাঘাটত আহি উপস্থিত হৈছেহি ৰং কিনিবলৈ। বৰপথাত যিহেতু ৰঙৰ ডাঙৰ দোকান নাই, গোলাঘাটত অলপ সস্তা, সেইবাবে গোলাঘাটলৈ আহিছে কাষ্টমাৰজন। আৰু এখন ঘৰত কি ৰং কৰিবলৈ বস্তু দৰকাৰ হয় আপোনালোকক দেখাম। প্ৰটিন প্ৰাইমাৰকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী দৰকাৰ হয় আৰু এই ভিডিঅ'টোত গম পাব যে সূৰুযমুখীয়ে কেনেদৰে কাষ্টমাৰক কাম কৰি ডেলিভাৰী দিয়ে আৰু ক'ৰ পৰা বস্তু কিনে আৰু কিমান মূল্যত কিনে আৰু গোলাঘাটৰ চবতকৈ কম বস্তু ক'ত সস্তাত পোৱা যায়, এই ভিডিঅ'টো সকলোবোৰ গম পাব। আপোনালোকে শেষলৈ চাই থাকিব। কাষ্টমাৰজন আগতীয়াকৈ দোকানত উপস্থিত হ'লহি আৰু আমি যিহেতু কটেশ্যন দিছিলোঁ, কটেশ্যনৰ মতে বস্তুবিলাক দোকানত লেখাই ল'লে। এয়া ওপৰ মহলত ৰং বনাই আছে আৰু মই বহি চাইছোঁ আৰু দাদাজনক বুজাই দিলোঁ যে আপুনি ৰং যেতিয়া টেমাবিলাকত কালাৰ অলপ লগাই দিব, আমি তেতিয়া বিচাৰি পাবলৈ সুবিধা হ'ব। কাষ্টমাৰ ঘৰলৈ যেতিয়া যাওঁ আমি কাষ্টমাৰজনক সোধোঁ আপুনি ৱাটাৰপ্ৰুফ প্ৰটিন ব্যৱহাৰ কৰিব নে নৰ্মেল প্ৰটিন ব্যৱহাৰ কৰিব, না পেণ্টৰ ক্ষেত্ৰতো সোধোঁ আপুনি লাক্সাৰী কেটেগৰী ব্যৱহাৰ কৰিব নে বা প্ৰিমিয়াম কোৱালিটি পেণ্ট ব্যৱহাৰ কৰিব। কাষ্টমাৰজনে এটাই কথা ক'লে যে ঘৰ এবাৰেই বনোৱা হয়, সেইবাবে ভাল বস্তু ঘৰত ব্যৱহাৰ কৰিম। এয়া কাষ্টমাৰজনৰ ঘৰটো শ্বেয়াৰ কৰিছোঁ আৰু ৰুমবিলাক আপোনালোকে চাবচোন।